তাকে ক'ব নোৱাৰিম তেওঁলোকৰ বহুত কেইজন ব্যক্তি আছে তেওঁলোকে নিজৰ নিজৰ হিচাপত তেওঁলোকে কুৱেশ্যন সুধি গৈ আছে যি সুধিছে মোৰ লুকাব লগা একো নাই নক'ব লগা একো নাই যি সুধিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম তেওঁলোকে যি কয় মোক যেতিয়াই মাতে CID হওক SIT হওক CBI হওক মই প্ৰত্যেকেই ইয়াত নহয় বেলেগত যাব লাগে মই তালৈকে যাম মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম দাদাৰ কাৰণে ন্যায়ৰ কাৰণে তেওঁলোকৰ তদন্ত খাতিৰতে মাতিছে তেওঁলোকে তাৰ পৰা নিশ্চয় তেওঁলোকে কিবা উপকৃত হৈছে তাৰ কাৰণে আপোনালোকে নিশ্চয় সুখবৰ এটা পাব তেওঁলোকৰ পৰা যিটো বিচাৰিছে আপোনাক হোৱাটছএপ মেছেজৰ কথাখিনি সুধিছে না আপুনি যেখিনি হয় সকলোখিনি সুধিছে তেওঁলোকে তাৰ ওপৰতো বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰি আছে আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ভাল খবৰ পাব আপোনাক তেওঁলোকৰ লগতে ৰাখিছে খৰচ কৰি দিয়া নাই মই ঘৰত গৈছো ডেইলি মোক ৰাতিপুৱা যিটো টাইম কৈছে মই তাৰ এডভান্সলিয়ে মই আহি গৈছো মই লৈ যোৱা নাছিলো আপোনালোকে এটা বস্তু মই ক্লিয়াৰ কৰিব বিচাৰিছো মই এজন আমাৰ বাকী 8জন যেনেকে মিউজিচিয়ান থাকে আমাৰ সাউণ্ড সিস্টেম থাকে আমাৰ গাড়ীৰ ড্ৰাইভাৰ থাকে আমি সকলোৱে এটা মেনেজমেণ্টৰ আণ্ডাৰত আমাক যেতিয়া কয় য'ত যাবলৈ কয় আমি তালৈকে যাওঁ তেওঁলোকে য'ত যাব দিয়ে য'ত থাকিব দিয়ে আমি তাতেই থাকো আমি সেই মেনেজমেণ্ট আমি দাদাক লৈ যাব নোৱাৰো সকলোতে মোক নেদেখে অকল মই দাদা যোনদিনা দাদাক ইয়াতে লৈ অহা হৈছিল সেইদিনাখন ময়ো একেলগে আহিছো সেইদিনাখনৰ পৰা মই ঘৰত আছো মোৰ ফোন মোৰ সকলো বস্তু প্ৰশাসনে চিজ কৰিছে সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই যে ক'ত আছে তেওঁলোক ময়ো সঁচাকৈ গম নাপাওঁ প্ৰশাসনে তাৰ বিচাৰ দিব মই প্ৰথম দিনাৰ পৰাই কৈ আছো দাদা সৰু সজাইত থাকোঁতে দাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো মই সদায় যিহেতু ষ্টুডিঅ'ত মই আজি 10-15 বছৰে ৰেকৰ্ডিং কৰি আছিলো সেইটোতো বেলেগেই দাদাৰ লগত নিজৰ এটা ভাই সুলভ ৰিলেশ্যন এটাত আছিলো চব মইনো চবেই যিহেতু যাব বিচাৰে মইনো কিয় নিবিচাৰিম মই আজি নহয় মই প্ৰত্যেক দিনে বিচাৰি আহিছো কিন্তু প্ৰশাসনৰ যিটো তাগিদা থাকে তেওঁলোকৰ মতে মই চলিব লাগিব যেহেতু মই এটা আইনৰ কাঠবেৰৰ ভিতৰত আছো হয় ধন্যবাদ